SSB দাঁতগিৰি আৰু ফৰেষ্ট বেংগলৰ আমাৰ একেলগে জইণ্ট পেট্ৰলিং আছিলে আৰু যিটো আমাৰ তেওঁলোকৰ পাছ খবৰ আছিলে ইনফৰমেশ্যন আছিলে সেই আধাৰত আমি সেই জংঘললৈ গৈছিলোঁ তেওঁলোকৰ লগত আৰু ঠিক তেনে মুহূৰ্তত আমি সেই বস্তুখিনি তাৰ পৰা ৰিকভাৰী কৰিছোঁ উদ্ধাৰ কৰিছোঁ বৃহৎ পৰিমাণৰ তাৰ আগতে কিছুদিন আগতে তাত এভেকশ্যনো হৈছিলে আৰু ফৰেষ্ট আৰু SSB একেলগে এভেকশ্যনৰ তাত জইন কৰিছিলে তাৰপিছত এভেকশ্যন হোৱাৰ পিছতে তেওঁলোকে কাঠবিলাক ভূটান জংঘলৰ পৰা আনি আছে কাটি পেলাই বৃহৎ পৰিমাণৰ আৰু গোটেইখিনি আমি ফৰেষ্টৰ বিট অফিচাৰ ছাৰ আৰু আমি মিলি গোটেইখিনি ইয়াৰ পৰা গাড়ী মগাই পেলাই আৰু তেওঁলোকৰ ষ্টাফ লৈ পেলাই আমাৰো ষ্টাফ আহিছে আহি পেলাই আমি বস্তুখিনি গোটেইখিনি ৰিকভাৰ কৰি লৈ আহিছোঁ ফৰেষ্ট অফিচলৈ 45 লাখৰ পৰা 50 আনুমানিক আমিতো এইটো ওদালগুৰিৰ পৰা উদ্ধাৰ কৰিছোঁ ওদালগুৰি এই আমি যে সেই দিনত এভিকশ্যন কৰিছে এই জেগাটো আমি এই বস্তুটো এই খাটো উদ্ধাৰ কৰি লৈ আহিছোঁ এইটো মেক্সিমাম মোটামুটি 30-40 লাখত ইয়াতে কিবা ৰেট হ'ব এইটো বস্তুটো এইটো ওদালগুৰি ডাইৰেক্ট আমি ওদালগুৰি তাতে এইটো উদ্ধাৰ কৰিছোঁ এই আমাৰ SSB আছে আৰু আমাৰ এই বেংগল ষ্টাফ আছে জইণ্ট পেট্ৰলিঙৰ আমি এই বস্তুটো পালে এইটো লালি আছে চাৰাং আছে ককন আছে এই বস্তু এই কাঠবিলাক যিমান জংঘল পৰা এই মৌগাড়ী দিয়া আনি পেলাই এই ওচৰতে আনি থাকে তাৰপাছত ওচৰত আনি পেলাই এই টাটা মোবাইল মাতি পেলাই টাটা মোবাইল তাতে লোড কৰি পেলাই লৈ যায় এই জংঘলটো ডাইৰেক্ট এই ওদালগুৰি একদম উত্তৰ এই ভূটান ওচৰতে ভূটান বৰ্ডাৰৰ ওচৰতে ৰিফুৰি চিৰাং ৰিফুৰি যাব 30 তাৰিখে য'ত ইভিকশ্যন কৰা এই জেগাতে কিন্তু ইভিকশ্যন কৰাৰ পিছতো চোৰাং কাঠৰ বিজনেছ চলি আছে এতিয়াও চলি আছে আমিতো ইমান চেষ্টা কৰিছোঁ তথাপিও চলি আছে পৰৱৰ্তী পৰ্যায়ত কি ধৰণৰ ব্যৱস্থা ল'ব আমিতো চৰকাৰৰ তৰফৰ পৰা যিমান পাৰি চেষ্টা কৰি আছে এইটো বন্ধ কৰিবৰ কাৰণে পাব্লিকৰ পৰা আমি হেল্প বিচাৰি আছে আমি যিমান পাৰি এইটো